हेलो एभ्रिवान मोर अनैति भिडिओলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি দুপৰীয়াৰ কাৰণে বনাম ৰঙালাও সয়াবিনৰ এখন ধুনীয়া সবজি। আপুনি হয়তো ৰঙালাও সয়াবিন বিভিন্ন ধৰণে বনাই খাইছে। যদি এবাৰ এনে ধৰণে বনাই খায় একেবাৰে খালে খাই থাকিব মন যাব। তেতিয়াহলে আহক ভিডিওটো আৰম্ভ কৰো। তাৰ কাৰণে লাগিব মোক সয়াবিনৰ পেকেট এটা। সয়াবিনখিনি মই প্ৰথমতে বইল কৰি লম। 2 মিনিটৰ কাৰণে মই বইল কৰি লম। এটো হল ৰঙালাও যোৱা পৰহি কাটি থোৱা ৰঙালাও ফ্ৰিজতে ভৰাই থৈছিলো। ধুনীয়া হৈ আছে তো। ইয়াতে দিম আলু এটা। ৰঙালাও আলু এইখিনি ধুনীয়াকৈ ধুই ললো। এটা সাইডত ৰাখিম। আৰু এয়া হল পিয়াজ মই এটা কাটি লৈছো। এতিয়া আদা নহৰুখিনি মই খুন্দনাতে খুন্দি লম। সয়াবিনখিনি 2 মিনিট বইল কৰি লোৱা হৈ গৈছে। তাৰ পাছতে মই সয়াবিনখিনি ভালদৰে দুবাৰ তিনিবাৰ মান ধুই ললো। এতিয়া মই পানীখিনি ধুনীয়াকৈ চেপি এখন প্লেটত উলিয়াই ললো। আৰু পানীখিনি চেপি লোৱাৰ পাছতে মই ইয়াতে হালধি দিছো আধা চামুচ, নিমখ দিছো আধা চামুচ আৰু লগতে জিৰা, পনীৰ মছলা দিছো। এইখিনি দি ধুনীয়াকৈ সানি লম। পনীৰ মছলাটো যিকোনো নিৰামিষ সবজি দিব পাৰে, কিন্তু সবজিখন খাবলৈ খুব ধুনীয়া এটা সোৱাদ লগা হয়। আৰু এতিয়া মই এটা কেৰাহী পাতি দিছো। কেৰাহীটো গৰম হোৱাৰ পাছতে অকণমান তেল দিছো সয়াবিনখিনি ফ্ৰাই কৰিবৰ কাৰণে। এতিয়া মই সয়াবিনখিনি একদম ৰঙা হোৱালৈকে ফ্ৰাই কৰি ল'ম। সয়াবিনখিনি ধুনীয়াকৈ ৰঙা হোৱাকৈ ভাজি ল'লো। এতিয়া এইখিনি উলিয়াই ল'ম। সয়াবিনখিনি ভাজাৰ পাছতে মই কেৰাহীটো ধুই ল'লো, কাৰণ ইয়াতে যদি মই আকৌ বনাওঁ তেতিয়াহ'লে ক'লা হৈ যাব, খাবলৈ বেয়া লাগিব। এতিয়া মই পাপৰ কেইপিচমান লৈ ফ্ৰাই কৰি ল'ম। আৰু এই ৰেচিপিটো যদি পাপৰ দিয়া হয় তেতিয়াহ'লে খাবলৈ খুব ধুনীয়া এটা সোৱাদ লাগে। তাৰ কাৰণে মই পাপৰ ফ্ৰাই কৰি ল'ম। পাপৰ মই বেছি লোৱা নাই, 4 পিচ লৈছোঁ। 4 পিচ পাপৰ মই ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। যিকোনো নিৰামিষ সবজিত যেনে আলু, সয়াবিন আৰু লগতে মিক্স ভেজিটেবলছ এইবোৰ সবজিত যদি এনেদৰে পাপৰ কেইপিচমান ভাজি পেলাই দিয়া হয় তেতিয়াহ'লে সোৱাদটো একদম বেলেগ কৰি পেলাই খাবলৈ খুব ধুনীয়া হয় একদম। আৰু নিৰামিষ সবজি নোখোৱা মানুহেও এই সবজিখন খাবলৈ বাধ্য হৈ যাব, ইমানেই ধুনীয়া হয়। পাপৰখিনি ফ্ৰাই কৰাৰ পিছতে মই তেলতে এটা তেজপাত দিছোঁ, কেইটামান গোটা জিৰা আৰু লগতে কাটি লোৱা পিঁয়াজখিনি দিছোঁ। এইখিনি ৰঙা হোৱালৈকে ভাজি ল'ম। আৰু এয়া হ'ল আদা নহৰু খুন্দি লোৱাখিনি। এইখিনিও মই ধুনীয়াকৈ অকণমান সময় লৰাই ৰঙা হোৱালৈকে ভাজি ল'লোঁ। তাৰ পাছতে হালধি এচামুচ দিছোঁ, জিৰা এচামুচ আৰু পনীৰ মছলা আধা চামুচ দিছোঁ। আৰু পনীৰ মছলাটো দিলে খাবলৈ খুব ধুনীয়া লাগে। যিকোনো নিৰামিষ সবজিতে মই দি দিওঁ। আৰু তাৰ পাছতে মই ৰঙালাও আলুখিনি ধুনীয়াকৈ ভাজি ল'ম। ৰঙালাওখিনি মিডিয়াম ফ্লেমত 10 মিনিটমান ভাজি ল'ম। তেতিয়া ধুনীয়া সিজি যাব। তেলতে ধুনীয়াকৈ সিজাই ল'লে ৰঙালাও আলুখিনি তেলতে ধুনীয়াকৈ 80% মান সিজিয়ে গৈছে। আৰু ইয়াতে মই দিম এতিয়া পানী। গৰম পানী দিব লাগিব। গৰম পানী দিলে বেছি ভাল হয়। এইখিনি সিজিবৰ কাৰণে মই ঢাকনখন লগাই থ'ম। এতিয়া মই বেঙেনাখিনি ফ্ৰাই কৰিবৰ কাৰণে দীঘলে পাতলকৈ ধুনীয়াকৈ কাটি ল'ম। তেলত ফ্ৰাই কৰিম মই। চুৰিখন অকণ ধাৰ কমি গৈছে কাটি। বেঙেনাখিনি কাটি পেলাই আকৌ এবাৰ ধুই ল'লোঁ। ইয়াতে দিম এতিয়া মই হালধি গুড়া লগতে নিমখ। এইখিনি ধুনীয়াকৈ সানি থ'ব লাগিব। এইখিনি ধুনীয়াকৈ সানি ল'ম। এইখিনি অকণমান সময় সানি পেলাই থৈ দিওঁ। আলু আৰু ৰঙালাওখিনি একদম ধুনীয়াকৈ গোটেইখিনি সিজি গৈছে। আৰু এতিয়া মই ঘুটনিডাল মাৰি অকণমান গুড়ি কৰি দিম। এই ঘুটনিডালে যে মোক কিমান সহায় কৰিছে যিকোনো সবজি ভাঙিবলৈ, দালি
আৰু যিকোনো চব্জি পৰা আদি কৰি ভাজিবলৈ খুব ধুনীয়া সহায় কৰিব ভাল এটা। এতিয়া মই দি দিম ভাজি লোৱা চয়াবিনখিনি। তাৰ পাছতে পাপৰখিনি যে ভাজি থৈছিলোঁ সেইখিনি এনেকৈ ভাঙি দিব লাগিব। এই পাপৰকণে মানে চব্জিখনৰ সোৱাদটো বহুত ধুনীয়া কৰি পেলাই। লগাই থৈছোঁ চেনিটো। ৰঙালাও চব্জিখনত যদি অকণমান মিঠা নহয় তেতিয়াহ'লে খাবলৈ মই একেবাৰে বেয়া পাওঁ। গতিকে মই দিছোঁ ইয়াতে চেনি 2 চামুচ। বেলেঞ্চটো মানে মিলি যায় একদম। নিমখ আৰু চেনি যিটো বেলেঞ্চ সেইটো ধুনীয়াকৈ মিলি যায়। এতিয়া খাবলৈ খুব ধুনীয়া লাগে। যোনে মিঠা খাই বেয়া পায় নিদিলেও হ'ল চেনিটো। মই ভাল পাওঁ যেতিয়া সেইটো কাৰণে দি দিছোঁ। একেবাৰে শেষত দিছোঁ জলকীয়া, পকা জলকীয়া, কেঁচা জলকীয়া দিছোঁ যাতে ভাতৰ লগত ধুনীয়াকৈ পিটিকি পিটিকি খাব পাৰোঁ। দি দিছোঁ অকণমান দিছোঁ জলকীয়া গুড়ি। তাৰ পাছতে দিছোঁ জালুকৰ গুড়ি 1 চামুচ দিছোঁ। জালুকৰ জ্বলাটো হ'লে খাবলৈ খুব ধুনীয়া লাগে ৰঙালাও চব্জিখনত। সেইটো কাৰণে জালুকৰ গুড়ি, জলকীয়া গুড়ি দি এতিয়া মোৰ লাহে লাহে হৈ আহিছে চব্জিখন। একেবাৰে শেষত দিছোঁ ধনিয়া পাতকেইটা কাটি দিছোঁ। লাষ্টত আৰু এটা বস্তু দিবলৈ পাহৰি গৈছোঁ, কচুৰি মেথি। এই কচুৰি মেথিটো কি ক'ম আৰু খুব ধুনীয়া লাগে ভাজিখনত। যিকোনো নিৰামিষ চব্জিত এনেকৈ যদি কচুৰি মেথিটো দিয়া যায় খাবলৈ ভাল লাগে। পনীৰ আৰু চয়াবিন আলু ভাজি, চয়াবিন ৰঙালাও ভাজিত এনেকৈ কচুৰি মেথি অকণমান দিব লাগে একেবাৰে শেষত। খাবলৈ খুব ধুনীয়া এটা সোৱাদ লাগে। এতিয়া মোৰ ভাজিখিনি হৈ গৈছে। গেছৰ ফ্লেমটো মই অফ কৰি দিছোঁ। বেঙেনাখিনি ফ্ৰাই কৰিবৰ কাৰণে তেল দি দিলোঁ। তেলখিনি গৰম হৈ গৈছে। এতিয়া বেঙেনাখিনি এপিচ দি দিম। মিডিয়াম ফ্লেমত ভাজিব লাগিব, তেতিয়া বেঙেনাখিনি তলৰ পৰা ধুনীয়াকৈ সিজি আহে মানে। বেঙেনাখিনি মোৰ ফ্ৰাই কৰি লোৱা হৈ গ'ল। এতিয়া মই দুপৰীয়া থালিখন ধুনীয়াকৈ সজাই ল'লোঁ। মানে দুপৰীয়াৰ কাৰণে মোৰ ৰেডি হৈ গ'ল। আৰু এতিয়া মই লৈ লৈছোঁ গোলনেমু আচাৰ। এইখিনি মই ধুনীয়াকৈ নিমখ পানীত দি গলাই থৈছিলোঁ। খাবলৈ খুব ধুনীয়া হৈছে একদম। আৰু এইটো পেটৰ বেমাৰৰ কাৰণে বহুত ভাল, সেইকাৰণে মই ধুনীয়াকৈ সাঁচি ৰাখিছোঁ। সদায় নাখাওঁ, কেতিয়াবা মন গ'লে অলপ অলপকৈ খাই দিওঁ। হয়, এবাৰ বনাই খাব, বহুত ধুনীয়া টেষ্টি হৈছে। ধুনীয়া। ভিডিঅ'টো মোৰ ইমানেই আছিল। আৰু যিসকল বন্ধু বান্ধৱীয়ে মোৰ এই ভিডিঅ'টো চাই আছে তেওঁলোকলৈ অশেষ ধন্যবাদ থাকিল। তেন্তে আজিলৈ আহিছোঁ, বাই বাই।